Naughty America. Nobody Sir, does it নমস্কাৰ। better. চুতীয়া আহিলে ন? নমস্কাৰ নমস্কাৰ চুতীয়া আহ আহ বহক। চুতীয়া বুলি নামাতিব দিয়কচোন, অলপ বেয়া লাগে আৰু। চুতীয়া সেই দেখোন আপোনাৰ অপাধিয়ে, বেয়ানো কিয় পায়? এনেই আৰু বেয়া লাগে। হৰকান্ত বুলি মাতিলেই হয় দেখোন। হ'ব চুতীয়া। চৰি হৰকান্ত। এতিয়া ল'ৰাটোক এডমিশ্যন দিবলৈ আহিলে নেকি? এৰা এডমিশ্যনটো দি থৈ যাওঁ বুলি আহিলোঁ। ঠিকে আছে দিয়া। ভাইটি তোমাৰ পাৰ্চেণ্টেজটো কিমান আহিল মেট্ৰিকৰ? 91% লৈ 60% কম। চুচৰি বাগৰি মানে টানি টুনি বুলিও ক'ব পাৰে, আপুনি যি কয় আৰু। তুমি চিন্তা নকৰিবা ভাইটি, প্ৰথম প্ৰেম আৰু মেট্ৰিকৰ চাৰ্টিফিকেট কেতিয়াও কামত নাহে। বাৰু হেৰি নহয়, তুমি বহুত কষ্ট কৰি পঢ়িছা চাগে ন? সেইকাৰণে ইমান বেয়া ৰিজাল্ট হ'ল। নহয় মানে বেয়া হৈছে বুলি কোৱা নাই, আৰু অলপ ভাল কৰিব পাৰিলাহেঁতেন। টিউচনো কৰিছিলা ন তুমি? খুব কষ্ট কৰি পঢ়িছিলা চাগে ন তুমি? নাই মই একো কষ্ট কৰা নাছিলোঁ, পুৰা আৰামত পঢ়িছিলোঁ। গোটেইকেইটা ছাবজেক্টৰে টিউচন লৈছিলোঁ, আৰু মানে মই দিনটো 22 ঘণ্টামান টিউচন লওঁতে যায়গৈ। বাকী এঘণ্টা হাগোতে মুতোতে খাওঁতে গৈছিল, আৰু এঘণ্টাহে হৈছিলোঁ মই। আচ্ছা। আৰু মানে ছাৰ, দেউতাই মোৰ ৰুমত 4টা চুকত 4টা ইনভাৰ্টাৰ আনি দিছিলে। 2 বছৰ মানলৈ ধুমুহা বতাহত কাৰেণ্ট কাটি দিলেও আমাৰ ঘৰত থাকেই ছাৰ। আৰু ধুমুহা বতাহ দিলে ইলেক্ট্ৰিচিটি বোৰ্ডে আমাৰ ঘৰলৈ ফোন কৰি কাৰেণ্ট বিচাৰে। গম পাই নে ছাৰ? গম পাইছোঁ ৰ'বা। ভুলটো সেইখিনিতে, গম পাইছেনে চুতীয়া? হৰকান্ত। নাই পোৱা নহয়, ক'লেহে গম পাম। আৰু এইটোক ইমান ফেলিচিটি দি পঢ়াইছিলোঁ, এইটো ষ্টেণ্ড কৰিব বুলি ভাবিছিলোঁ মই। হৰকান্ত, সেইটো ফেলিচিটি নহয়, ফেচিলিটি বুলি কয়। আপোনাৰ ভুলবোৰ মই কৰিছোঁ শুনক। ষ্টেণ্ড সেইবোৰেহে কৰে যিবোৰে খুব কষ্ট কৰি পঢ়ে। ইটো একো কষ্টই পোৱা নাই। ষ্টেণ্ড কৰিবলৈ হ'লে জোনাকী পৰুৱা পোহৰত পঢ়িব লাগিব, আৰু ৰাতি ঢেৰেকণি চেৰেকণি মাৰিলে সেইবোৰৰ পোহৰত পঢ়িব পাৰিব লাগিব, তেতিয়াহে ই ষ্টেণ্ড কৰিব। আৰু ভাইটি, তুমি কিতাপ চিতাপ কিনা নাছিলা নেকি? কিতাপ চিতাপ কিনি পঢ়িব লাগিছিলে আকৌ ভালকে। ছাৰ, কিতাপৰ কথা নক'বই। দেউতা মোৰ ৰুমৰ কাষতে কিতাপৰ দোকান এখনো খুলি দিছিলে মই পঢ়িবলৈ। সেয়া দেখিছেনে হৰকান্ত? আপোনাৰ ভুলবোৰ বুজি পাইছেনে এতিয়া? নাই পোৱা নহয় গম। আৰে, ষ্টেণ্ড কৰিবলৈ নিজে কিতাপ লিখি মেলি পঢ়িব লাগিব, আৰু কলম চলম নাথাকিলে পাৰৰ পাখিত চিয়াহী লগাই নিজেই কিতাপ লিখি মেলি পঢ়িব লাগিব, তেতিয়াহে ই ষ্টেণ্ড কৰিব। ধন্যবাদ ছাৰ, ধন্যবাদ ভুলখিনি বুজাই দিয়াৰ কাৰণে। ইয়াক হায়াৰ ছেকেণ্ডেৰীত তেনেকৈ পঢ়িবলৈ ক'ব লাগিব। বাৰু এতিয়া আপোনাৰ কলেজত এডমিশ্যন ল'ব পাৰিবনে বাৰু? ছায়েন্সত এডমিশ্যনটো দি থৈ যাওঁ বুলি ভাবিছোঁ। যেনেকে ফেচবুকত ধুনীয়া ছোৱালী চাই লাভ নাই, তেনেকে লোকৰ কথা শুনি ছায়েন্স লোৱাৰ কোনো মূল্য নাই। কিয় ছাৰ? হোৱাই কাৰণ ধুনীয়া ছোৱালীবোৰ টপাংগলেহে পায়। নাপায় বোপাই, ভগৱানে যাক যেনেকে দিছে আৰু মিলাই। কেলা, ছায়েন্সত পাইছে 30, মেথছত পাইছে 31, ছায়েন্সতহে এডমিশ্যন দিয়ে। হে ছাৰ, কিবা কৈছিলে নি বাৰু? নাই একো নাই, পাৰিব ইয়াক বনাই দিম আমি, হৈ যাব ইয়াৰ এডমিশ্যন। কৃষ্ণ ভাল পালো দেই শুনি। আপুনি টেনশ্যন নল'ব। আমাৰ ইয়াত কিমান বনি ওলাই গৈছে হিচাপ নাই। এই এলবাৰ্ট ককা যে বৰ ভাল মানুহ আছিল দেই। তেওঁ নাতিনীয়েকটো আমাৰ ইয়াতে পঢ়ি যোৱা, গম পায় নে? এলবাৰ্ট ককা মানে? এলবাৰ্ট আইনষ্টাইনৰ কথা কৈছোঁ আকৌ। কেলা ফুটনি দেখা তাৰ। আৰে, আমাৰ ইয়াত পঢ়িলে IIT ফিক্স, আৰু যদি IITত নাপায় ন, ইঞ্জিনিয়াৰিঙৰ কলেজ এখনত হ'লেও ফিক্স। আৰু যদি তাতো নাপায় আৰু তেতিয়া কিবা এটা কৰি খাব পাৰিব দিয়কচোন। কিবা এটা কৰি খাব পাৰিবি, একো নহয়। আমাৰ ইয়াত পঢ়াখিনিৰ লগতে বহুত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ ইনক্লুড হৈ আছে। সুন্দৰ। বাকী তেতিয়াহ'লে ফিজটো কিমান পৰিব বাৰু এনেই? চাওক, আজিকালি কথা জানেই আৰু, বেলেগ পেকেজ আছে। আপোনাক মই নিজৰ বুলি চবতকৈ ভাল পেকেজটো দিছোঁ। আপোনাক বুলিহে দিছোঁ আকৌ, বেছি নহয়, 10 লাখ এটা দিব আৰু। কেলা, মই কৈছোঁ নহয় আপোনালোক বনাই দিম,
অঁ হ'ব হ'ব ঠিক আছে তেতিয়াহ'লে ছাৰ ভাইটি এই ফৰ্মখন ফিল আপ কৰি মোক কাইলৈ জমা দি দিবা নাই নাই মই চায়েন্সত নলওঁ দেউতা মই তোমাক আগতে কৈছোঁ দেখোন চায়েন্স নল'বি কি আৰ্টছ ল'বি নেকি আৰ্টছ লৈ নিজৰ জীৱনত ধ্বংস কৰি বিচাৰিছ আৰ্টছতো কিন্তু বহুত স্ক'প আছে এই কেলা তই চুপ থাক দেউতা মই আৰ্টছতো নলওঁ তেতিয়াহ'লে এটা কাম কৰা কমাৰ্চ লৈ লোৱা মই বনাই দিম তোমাক তোক চুপ থাকিবলৈ ক'লো নে দেউতা মই কমাৰ্চতো নলওঁ আৰে তেতিয়াহ'লে ল'বি কি ঠেলা চলাবি ৰিক্সা চলাবি কি বনিবি ডাঙৰ হৈ নহয় মানে মোৰ ডক্তৰ ড্ৰাইভাৰ পুলিচ ছেলছমেন চব বনিব মন আছে তই গোটেইখিনি একেলগে আকৌ কেনেকে বনিবি অ' নহয় মানে মই এক্টৰ বনিব বিচাৰিছোঁ সেইটো কৈছোঁ আয়ো টিভিত চিনেমা এখন চাই নাপালি কিহৰ এক্টৰ বন তই হে কাণত এই হেডফোন নে চেডফোনডাল লগাই অকল সেই মোবাইলটোকে পিটিকিয়ে থাক কিহৰ এক্টৰ বন তই ৰবচোন চুতীয়া আজিকালি ল'ৰা ছোৱালীৰ কথা ক'ব নোৱাৰি নহয় আৰু মনৰ কথানো কোনে গম পায় ই যদি কিবা এটা হ'ম বুলি সপোন ভুই ৰাখিছেই আমিনো কোন ইয়াৰ সপোন ভাঙিবলৈ নে কি কয় চুতীয়া এতিয়া শচীন তেণ্ডুলকাৰক যদি বাপেকে ইঞ্জিনিয়াৰ কৰিবলৈ ক'লেহেঁতেন সি জানো পাৰিলেহেঁতেন এতিয়া আপুনিয়ে কওকচোন আপোনাৰ মিছেছক যদি আপুনি বিয়া নাপাতি বেলেগক পাতিলেহেঁতেন আপোনাৰ জানো ভাল লাগিলহেঁতেন মোৰ এৰেঞ্জ মেৰেজে আছিল বেলেগ এগৰাকী হোৱাটো হয় ৰবা আজি মাক ক'বলৈ দিয়া নাপায় শুন ধেমালিহে কৈছো মই যি কি নহওক ছাৰ আপুনি কথাটো কিন্তু ঠিকেই কৈছে বুজি পাইছো ছাৰ মই বুজি পাইছো ছাৰ বেটা যা জিলে আপুনি জিন্দেগী হা সঁচাকেনে দেউতা অঁ সঁচাকে আকৌ কিন্তু তই এনে কাৰ নিচিনা বনিব বিচাৰ বাৰু দেউতা মই মানে এই জনি চিনছৰ নিচিনা বনিব বিচাৰিছোঁ অঁ জনি চিনছ বনিবি ন কি কৰি ল'ৰা পোৱালি কেছটো নগেনো নহয় খগেনো নহয় যোগেনহে সেইটো কাৰণে ল'ৰাই 31% পাইছিল কথাৰ গুৰি ক'ৰবাত এতিয়া হেৰি নহয় ল'ৰা ছোৱালীয়ে লোকৰ প্ৰেছাৰত আহি ভাল নোপোৱা ষ্ট্ৰীম এটা ল'ব নালাগে কাৰণ লাইফটো সম্পূৰ্ণ নিজৰ গতিকে নিজে ভাল পোৱাটোহে ল'ব লাগে আৰু ঘৰৰ মানুহেও এইটো কথাত বৰকৈ প্ৰেছাৰ দিয়াটো ভাল নহয় এই ওচৰে পাজৰে দেখি থকাৰ কাৰণে কথাটো ক'লোঁ আৰু সি কোৱা নিচিনাকৈ জনি চিনছো হ'বলৈ যাব নালাগে আৰু Does it better.